কোনোবা এজন মহম্মদ ওলাইছে যে মই তেখেতৰ ভয়তহে দেশ এৰি ওলাবলৈ আহিছোঁ, যে মই ধৰ্ম এৰিবৰ কাৰণে প্ৰস্তুত নহয়। আপুনি বোলে ইমান দূৰ কেনেকৈ যাব, ইমানখিনি বয় বস্তুৰ টোপোলা লৈ? দিয়ক মই আপোনাক সহায় কৰি দিওঁ। বুঢ়ীগৰাকীৰ পৰা গোটেই টোপোলাখিনি সেই ব্যক্তিজনে লগত লৈ বহু দূৰ বাট ঘূৰি গ'ল। এটা সময়ত বুঢ়ীগৰাকীয়ে ৰৈ ক'লেগৈ যে বোপা, এইডোখৰ ঠাইতে মই থাকিম বুলি ভাবিছোঁ, প্ৰফেট মহম্মদৰ অনুৰাগীয়ে মোক এইডোখৰ জেগাত নাপাব, গতিকে তুমি মোক ইয়াতে বস্তুখিনি নমাই দিয়া। তেতিয়া বুঢ়ীগৰাকীয়ে বস্তুখিনি নমাই দিয়াৰ পিছত সুধিলে, তুমি যে মোৰ কাৰণে ইমানখিনি কষ্ট স্বীকাৰ কৰিলা, ইমান দূৰ বাট কৰি আহিলা, তোমাৰচোন পৰিচয়টোকে নিদিলা, তুমি কোন? বোলে আম্মা, আপুনি যিজন মানুহৰ ভয়ত ইমান দূৰ বাট কৰি বাই গুচি আহিছে, সেইজনেই মই মহম্মদ। তেতিয়া বুঢ়ীগৰাকীয়ে, বৃদ্ধাগৰাকীয়ে ক'লে যে যিজন মানুহৰ অন্তৰখন ইমান কৰোণাৰে ভৰা, যিজন মানুহে ইমান ত্যাগ স্বীকাৰ কৰিব পাৰে, কষ্ট স্বীকাৰ কৰিব পাৰে, যে সেইজন মানুহৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মতকৈ আৰু আন কি ভাল ধৰ্ম থাকিব পাৰে, যে বোপা তুমি তোমাৰ ধৰ্মত মোক দীক্ষিত কৰি লোৱা। এইটো এটা কাহিনী আছিলে। আৰু পিছৰ কাহিনীটো আমি সকলোৱে জানো, ক্লাছ ৪ৰ্থ শ্ৰেণীত থাকোঁতেই পঢ়িছোঁ, আপোনালোকেও পঢ়িছে, যে এবাৰ প্ৰফেট মহম্মদৰ ওচৰলৈ এজন মানুহে তেওঁৰ পুত্ৰক লৈ আহিলে, সৰু পুত্ৰক লৈ আহি ক'লে যে এই ল'ৰাটোৱে খুব মিঠাই খাই ভাল পায়, যে নবীজী আপুনি ইয়াক মিঠাই নাখাবৰ কাৰণে অনুৰোধ কৰিব লাগে, আপুনি অভ্যাসটো এৰুৱাই দিব লাগে, মানে আপুনি মিঠাই খোৱাৰ অপকাৰিতাৰ কথা ইয়াক বুজাই দিব লাগে। তেতিয়া প্ৰফেট মহম্মদে তেখেতক ক'লে যে আপুনি ৩ দিনমানৰ পাছত আহিব। ৩ দিনৰ পাছত যেতিয়া মানুহজন আকৌ আহিলে, তেতিয়া প্ৰফেট মহম্মদ পিছ বি আপন হিম ক'লে, ল'ৰাটোতো ধুনীয়াকৈ বুজাই ক'লে যে মিঠাই খাব নালাগে, এনেকুৱা কথা কৈ দিয়াৰ পিছত আৰু ল'ৰাজন গুচি গ'ল। কিন্তু যোৱাৰ আগতে দেউতাকে আমাৰ নবীজীক সুধিলে যে যিটো কাম আপুনি সিদিনাই লগে লগে কৰি দিব পাৰিলেহেঁতেন, সেই কামটো কৰিবৰ কাৰণে আপুনি ৩ দিন কিয় সময় ল'লে? তেতিয়া আমাৰ প্ৰিয় নবীজীয়ে ক'লে যে নহয়, আপুনি মোৰ ওচৰলৈ অহাৰ আগলৈকে মই নিজেও মিঠাই খাই ভাল পাইছিলোঁ, যে যিটো কাম মই নিজেই কৰি ভাল পাওঁ, সেই কামটো মই আনক নকৰিবলৈ কেনেকৈ কওঁ? প্ৰথমতে মই নিজেই মিঠাই খোৱাটো ত্যাগ কৰি লৈছোঁ, তাৰ পাছতহে মই আপোনাৰ সন্তানক উপদেশ দিয়াৰ যোগ্যতা অৰ্জন কৰি লৈছোঁ। এতিয়া আপোনালোকে চাওকচোন, আমি কেতিয়াবা কাৰোবাক উপদেশ দিবলৈ লওঁতে ইমানখিনি কথা ভাবোঁনে? আমি যদি নিজেই বেয়া কামবিলাক কৰি আনক এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, এনেকুৱাবিলাক কথা কওঁ, এইটো বাৰু যুক্তিযুক্ত হয়নে? এতিয়া কথা হ'ল ইছলামৰ আদৰ্শ আৰু মানৱতাবাদ, যিটো কথা মই খুব বেছিকৈ কৈ আছোঁ, যে মানৱতাবাদ ইয়াৰ অনুগামীসকলৰ ওপৰত কেনেদৰে পৰিছে, সেই বিষয়ে মই মোৰ সাংবাদিকৰ টোকাবহীত মোক প্ৰভাৱিত কৰা কেইটামান খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। একেবাৰে শেহতীয়া খবৰটো হ'ল ইছতিয়াক আহমেদ খান, এখেত বিহাৰৰ পূব চম্পাৰণ জিলাৰ এজন ব্যক্তি আৰু তেখেত জন্মসূত্ৰে মুছলমান। ইছতিয়াক আহমেদ খানৰ ডাঙৰ ব্যৱসায় গুৱাহাটীত আছে। এতিয়া চম্পাৰণত ৰামায়ণী মন্দিৰ বুলি ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে এটা বৃহৎ মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। মন্দিৰ নিৰ্মাণৰ কামভাগ অকণমান স্থবিৰ হৈ গৈছে। কিয়? মন্দিৰৰ কাৰণে যিমানখিনি মাটি লাগে, তাৰে এখিনি মাটিৰ মালিকী স্বত্ব ইছতিয়াক আহমেদ খানৰ পৰিয়ালৰ বা তেখেতৰ। এদিন মন্দিৰ নিৰ্মাণ কমিটিক সুধিলে, মন্দিৰ কিমান আগবাঢ়িছে? বোলে মন্দিৰ ভাগ আগবঢ়া নাই। কিয় আগবঢ়া নাই? নহয়, মাটিখিনি আমাৰ এনেকুৱা হৈ আছে। ঠিক আছে, তেতিয়াহ'লে মই মোৰ মাটিখিনি আপোনালোকক দান কৰিছোঁ। ২.৫ কোটি টকা মূল্যৰ মাটি ইছতিয়াক আহমেদ খানে ৰামায়ণী মন্দিৰলৈ দান কৰিলে। এই দান কৰাৰ লগে লগে ইছতিয়াক আহমেদ খানৰ যি ধৰ্মটো সৰু হৈ গ'ল নেকি? চাওক, হোৱা নাই। ইছতিয়াক আহমেদ খানে তেওঁৰ বিশাল মানৱতাৰ চানেকি দাঙি ধৰিলে সমাজখনত। আৰু এটা খবৰ, মই নিজেই এই ঘটনাটোৰ লগত জড়িত। শিমলুগুৰি হেন্দুৰী দেওধাই গাঁৱত হজৰত চাৱাল পীৰ বুলি এটা দৰগাহ আছে, আজান ফকীৰ চাহাবৰ লগত। চাৱাল পীৰ বুলি যিজন ৪ৰ্থজন পীৰ আহিছিলে, তেখেতৰ দৰগাহ আছে। বহুদিন দৰগাহটো পৰিত্যক্ত অৱস্থাত থাকিলে। মই যেতিয়া নিজেই কলেজীয়া ছাত্ৰ, শিমলুগুৰি মোৰ গোটেই বন্ধু বান্ধৱৰ লগত আমি দেওবাৰৰ দিন এটাত যাওঁ, এই দৰগাহ চাফা কৰোঁ, হাবি বন কাটোঁ, তাতে আমি দিনটো পিকনিক বনাই খাওঁ আৰু গধূলি গুচি আহোঁ।
এতিয়া দৰগাহ ভাগ মাজাৰ চাজাৰবিলাক অলপ উন্নীতকৰণ হৈছে, ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, মানুহ বিভিন্ন ঠাইৰ পৰা মানুহ আহে। এতিয়া কি হৈ গ'ল, সমস্যা এটা আছিলে, এই দৰগাহলৈ যোৱা ৰাস্তা নাছিলেগৈ, মানুহবিলাকৰ দখল হৈছে তাত। তে এই ৰাস্তা ভাগি শিমলুগুৰি ৰামুদেৱধাই গাঁৱৰ অজিত সন্দিকৈ নামৰ এজন মানুহে তেখেতৰ ম্যাদী পটাৰ পৰা দান কৰিলে। আমাৰ মই যে ক'লোঁ হিন্দু মুছলমানৰ পুৰাতন সম্প্ৰীতিৰ ইয়াতকৈ আৰু ভাল উদাহৰণ কি থাকিব পাৰে। আৰু এটা বাতৰি মই আপোনালোকৰ লগত কৈছোঁ, নিয়মীয়া বাৰ্তা কাকতত কামৰূপ জিলাৰ ৬ গাঁও বিধানসভা সমষ্টিৰ জাৰপাৰা গাঁৱৰ পৰা এক সমন্বয়ৰ বাৰ্তা প্ৰকাশ পাইছিলে। বাতৰিটোৰ শিৰোনাম আছিলে সম্প্ৰীতিৰ নিদৰ্শন ছৰগাঁৱৰ বুঢ়াগোহাঁই সত্ৰ। ১৬৭০ চনত স্থাপিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানখন স্থানীয় মুছলমান সমাজৰ দ্বাৰা সংৰক্ষিত আৰু হিন্দু সমাজৰ দ্বাৰা প্ৰতিপালিত হৈ আহিছে। এই সত্ৰখনত বহুতকেইটা দুৰ্যোগ আহিছে আৰু সেই দুৰ্যোগবিলাক চাৰিওকাষে বাস কৰি থকা মুছলমান মানুহে হেলাৰঙে অতিক্ৰম কৰি সত্ৰখনৰ ৰক্ষণাবেক্ষণ দি আছে। আমাক অনুপ্ৰাণিত কৰিব পৰা এটা সুন্দৰ বাতৰি নহয়নে? আৰু এটা বাতৰি আছিলে, আজিৰ পৰা ২ বছৰ আগতে প্ৰকাশ পাইছিলে। এনেকুৱা বহুত বাতৰি মই পঢ়ি নিজেই খুব আৱেগিক হৈ থাকোঁ, মোৰ হৃদয়খন খুব বিগলিত হৈ উঠে। বাতৰিটো হ'ল, শিৱসাগৰ জেঙনিকটীয়া অঞ্চলত প্ৰায় ৪৫ বছৰ পূৰ্বে বিহাৰৰ দৰভংগা জিলাৰ পৰা বসতি স্থাপন কৰিবলৈ আহিছিল ভৰত যাদৱ নামৰ এজন লোক। সুদীৰ্ঘ দিন তেখেতে জেঙনিকটীয়া অঞ্চলত থাকিল আৰু পৰিয়ালৰ কিছু নথকা ভৰত যাদৱ এদিন মৃত্যুমুখত পৰিল। আৰু এই ভৰত যাদৱৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে জেঙনিকটীয়া অঞ্চলৰ যুৱ জামাত আৰু ৰাইজে সম্পাদন কৰিলে। এনেকুৱা বহুত ঘটনা আছে, মই নিজেও জড়িত হৈ আছোঁ। ২০০৯ চনৰ শিমলুগুৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে। শিমলুগুৰীয়া ৰাইজৰ উৎসাহৰ অন্ত নাই। তাত শিমলুগুৰি জামাতৰ মুছলমান মানুহখিনিও গৈ শ্ৰমদান কৰিছে, নৰা কাটিছে। মোৰ যিটো ঘটনাই খুব বেছি মোক আৱেগিক কৰি তুলিছে সেইটো হ'ল যে এজন ৫ ওয়াক্ত নামাজী নজমল বৰদেউতা, তেখেতৰ বয়স তেতিয়া প্ৰায় ৭০ বছৰমান আছিলে। তেখেতে পৰম উৎসাহেৰে গৈ এই অধিৱেশনস্থলীৰ নৰা কাটিছেগৈ। এইটো এটা আমাৰ পুৰাতন হিন্দু মুছলমান সম্প্ৰীতিৰ এটা অনন্য চানেকি বুলি মই অনুভৱ কৰিব পাৰোঁ। আৰু এটা নিউজ আজিৰ পৰা ৩ বছৰমান আগতে হৈ গৈছে, দেৰগাঁৱত হৈছিলে শংকৰদেৱ সংঘৰ অধিৱেশন। খুব ধূলি ৰাস্তা, ভক্তসকলৰ অসুবিধা হৈছে। এই দেৰগাঁৱৰ মুছলমানসকল ৰাইজসকলে তেখেতসকলে কেইবাখনো টেংকাৰ আনি গোটেই বাট পথবিলাকত পানী মাৰি ভক্তসকলক অহা যোৱা কৰাত সহায় কৰি দিছে। আৰু এটা বাতৰি, ২০১৯ চনত আমাৰ সিংহদুৱাৰত ইস্তেমা হৈছিলে, মুছলমানসকলৰ ইস্তেমা হৈছিলে। এই ইস্তেমাখনৰ কাৰণে বিভিন্ন নাগালেণ্ডৰ পৰাও আহিছে, অবিভক্ত ডিব্ৰুগড় জিলাৰ পৰা মুছলমান পণ্ডিতসকল আহিছে, ধৰ্মীয় ৰাইজসকল আহিছে। এখেতসকলক আদৰণি জনাবৰ কাৰণে আমাৰ বগীদৌল মেটেকা অঞ্চলত ঠায়ে ঠায়ে তোৰণ দিছেগৈ। কিমান এটা অনুপ্ৰেৰণাদায়ক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া। কোনেও কোৱা নাই যে আপোনালোকে এইটো কাম কৰক। তো এনেধৰণে আমি যুগ যুগ ধৰি হিন্দু মুছলমান একতাৰ বান্ধোনেৰে বান্ধ খাই আহিছোঁ। আমাৰ আজান ফকীৰ চাহাবেও কৈছে নহয়, কোৰাণে পুৰাণে একে একে কৈছে বুজিবা মহন্তৰ লোক, এই দুনিয়াতে আছে দুই বেশে মুৰ্ছিদে লৈ যাব তোক, বুজিবা মহন্তৰ লোক। সাৰমৰ্ম একেটাই, প্ৰত্যেকটো ধৰ্মৰ সাৰমৰ্ম একেটাই, মানৱতাবাদ, উদাৰ মানৱতাবাদ, যাৰ ওপৰত ভৰ দি ইছলাম বৰ্তি আছে, যাৰ ওপৰত ভৰ দি অন্যান্য ধৰ্মবিলাকো আছে। গতিকে যেতিয়ালৈকে এইটো থাকিব বিশ্বত শান্তি থাকিব। আৰু যদি আমাৰ মাজত কিবা কাৰণত আপোনালোকে দেখিছে এতিয়া আমি অসমীয়া হিচাপে পৰিচয় নিদি আমি বেছিকৈ হিন্দু মুছলমান এই ধৰণৰ এটা পৰিচয় আমাৰ মাজত গা কৰি উঠিবলৈ ধৰিছে, যিটো কোনো কাৰণতে আদৰণীয় নহয়। আৰু মই আগতেও কৈছোঁ যে আমাৰ অসমৰ মুছলমানসকলৰ লগত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ মুছলমানসকলৰ ধৰ্মটোৰ বাহিৰে বাকী কোনোখিনি কথাত প্ৰভেদ নাই। আমাৰ জীৱিকাৰ প্ৰণালী, জীৱন ধাৰণ প্ৰণালী, আমাৰ সংস্কৃতি, আমাৰ ভাষা, আমাৰ সাহিত্য সকলো একাকাৰ হৈ আছেগৈ। গতিকে এই কোনোবা স্বাৰ্থান্বেষী মহলে যদি আমাৰ মাজত এই শতাব্দী প্ৰাচীন সম্প্ৰীতি, আমাৰ একতা যদি ভাঙিবৰ ষড়যন্ত্ৰ কৰি আছে, এই ষড়যন্ত্ৰক আমি
দৃঢ়ভাৱে প্ৰতিহত কৰিব লাগিব আৰু সেইটো আহ্বান মই কৰিছোঁ। আজি এই সভাখনলৈ অহাৰ আগতে মই ছ'চিয়েল মিডিয়াত চাই আছিলোঁ। ছ'চিয়েল মিডিয়াত চাই থাকোঁতে এটা কবিতাই মোক অন্তৰখন চুই গ'ল। মই ভাবিছোঁ যে এই কবিতাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ, যিহেতু বিশ্ব শান্তিৰ উদ্দেশ্যে এই জলসাখন আয়োজন কৰা হৈছে, আমি কিবা পাঠ ইয়াৰ পৰা পাব পাৰোঁ নেকি। কবিতাটো লিখিছে বনলতা শৰ্মা নামৰ যুৱতী এগৰাকীয়ে। মানুহ মৰে ক'ত? কাশ্মীৰত হিন্দু মৰিছিল, গুজৰাটত মুছলমান, আমাৰ ইয়াত মানুহ মৰে। আমাৰ অসমত মানুহ মৰে, হিন্দুও নমৰে, মুছলমানো নমৰে। আমাৰ ইয়াত মানুহ মৰে, কাৰোবাৰ আই, কাৰোবাৰ পিতাই, কাৰোবাৰ ভাই বা ককাই। সিহঁতৰ তাত হিন্দু মৰিলে মুছলমান সুখী, মুছলমান মৰিলে হিন্দু। আমাৰ ইয়াত মানুহ মৰে, সেয়ে ছাদিকুৰ হাছানৰ কবৰ দি আহি হৰিকান্তই এসাঁজ লঘোণ দিয়ে। যোৱাবেলি পূজাৰী যজ্ঞেশ্বৰ শৰ্মাৰ মাতৃৰ শ্ৰাদ্ধত ইছমাইলে এমোন গাখীৰ দিছিল। সিহঁতৰ বাবে হিন্দু কেৱল হিন্দু আৰু মুছলমানবোৰ কেৱল মুছলমান। আমাৰ বাবে হিন্দুওচোন মানুহ আৰু মুছলমান। তেউজবেলি বানে ধোৱা হিন্দু গাঁৱৰ মানুহবোৰ ৰসখলা মছজিদত উঠিছিল। ফজৰৰ আজান আৰু গুৰুজনাৰ কীৰ্তনৰ সুৰ একেলগে বাজিছিল। আমাৰ গাঁৱত কানাই দাসে ৰেণু বেগমৰ জীয়েকলৈ কেতেকী ফুল বিচাৰি নগা পাহাৰ বগাই, বিহুৰ পিঠা ঈদৰ মিঠাই হৈ বছৰ জোৰাই। আমাৰ গাঁৱত গধূলি চাৰিআলিৰ চকত ৰহিম চাচাই সোপা বিৰিটোত মঙলা ককায়ে হেঁপাহৰ দুটা টানেৰে দেহা হাত পেলায়। জেৰিনা সৎৰামৰ প্ৰীতিৰ কাহিনী ৰূপকথা হৈ বৰণ সলায়। উপসংহাৰ, আচলতে মানুহবোৰ মানুহ নোহোৱালৈকে মানুহ নমৰে। কেতিয়াবা হিন্দু মৰে আৰু কেতিয়াবা মুছলমান। মই বেছি কথা নকওঁ, কথা কোৱাত মই ইমান অভ্যস্ত নহয়। এই শেষত মোক এইখিনি কথা ক'বলৈ দিয়াৰ কাৰণে এই দেওপানী হালকা জামাতৰ উদ্যোক্তাসকলক, বিশেষকৈ আলিদাক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মোৰ যদি ক'ৰবাত কিবা কওঁতে, পৰিৱেশন কৰোঁতে কিবা ভুল হৈছে, মই আকৌ পুনৰবাৰ আপোনালোকক সেইখিনি মাফ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শেষত মই কৈছোঁ যে আমাৰ পৃথিৱীখন যদি এখন নাও হয় আৰু আমি মানুহবোৰ হ'লোঁ এই নাওখনৰ যাত্ৰী, আৰু এই নাওখন পৰিচালনা কৰাৰ যিখিনি ক্ৰু মেম্বাৰ্ছ, চেইলাৰ্ছ, এইখিনি কিন্তু ভিন্ন ৰঙী, ভিন্ন ধৰ্মী। ভূপেন হাজৰিকাই গাইছে নহয়, We are on the same boat, brother. We are on the same boat, brother. If you tip one and you gonna rock the other, it's the same boat, brother. We are on the same boat, brother. We are on the same boat, brother. Oh Lord, look down from your holy place. Oh Lord, look down from your holy place. Oh Lordy me, what a sea of space, what a place to launch this human race, this human race. So he built him a boat with a mixed up crew, with a mixed up crew, with eyes of black and brown and blue. And that's the reason you and I have just one world and just one sky. আমি একেখন নাওৰে যাত্ৰী, সহযাত্ৰী একেখন নাওৰে। যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি। আমি একেখন নাওৰে যাত্ৰী একেখন নাওৰে। অকণমান যদি কোনোবাই টিপ কৰি দিওঁ, নাওখন বেকা কৰি দিম, কিন্তু গোটেই নাওখন ডুবিব। এই কথাষাৰে মই মোৰ ক'বলগীয়াখিনি সামৰিলোঁ। ধন্যবাদ।